আজি বনাব লৈছোঁ সৰু মাছৰ চৰচৰী। সৰু মাছ ইয়াতে আপোনাৰ এটা মই আলু কাটি লৈছোঁ, ইয়াতে নহৰু বটা লৈছোঁ, এই যে কেঁচা জলকীয়া নাই কাৰণে মই শুকান জলকীয়া লৈছোঁ, পিঁয়াজ লৈছোঁ, এটা পিঁয়াজ কাটি লৈছোঁ, নহৰু কেইফুটমান কাটি লৈছোঁ, ইয়াত নৰসিংহ পাতটো আপোনাৰ ভাল লাগিলে দিব, যদি ভাল নাপায় নিদিলেও হ'ব। ইয়াতে আপোনাৰ শুকান জলকীয়া গুড়ি, এইটো মছলাটো আপোনাৰ জিৰা জালুক ধনিয়া মই ঘৰতে বনাই লৈছোঁ, এইটো মছলাটো মিক্স, আপোনাৰ এইটো অকণমান হালধি গুড়ি, সোৱাদ অনুসৰি নিমখ। এতিয়া আমি গেছটো অন কৰি লৈছোঁ। মই অলপ আগতে দিছিলোঁ, তেল অলপ দিছোঁ। এতিয়া আমি দিম পিঁয়াজ। লগাই দিছোঁ। ৰং হোৱালৈ পিঁয়াজখিনি ভাজি ল'লোঁ। ইয়াতে আমি নহৰু দিলোঁ, নহৰু পিছা পেষ্টটো দিলোঁ আৰু শুকান জলকীয়া দি ভালকৈ গোন্ধ যোৱালৈ। আমি গোটেইখিনি দি পেলাই উতলাই দিছোঁ ভালকৈ। ঢাকি দিম অলপ সময়, যাতে বস্তুখিনি সিজি উঠে, আৰু জুইটো অলপমান কমাই দিম। চাওক, আমাৰ সৰু মাছৰ চৰচৰী ৰেডি হৈ গ'ল। চাওক, আমাৰ সৰু মাছৰ চৰচৰী ৰেডি হৈ গ'ল। বাৰু তেনেহ'লে মোৰ ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব।
লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰৰ বেলটো টিপি দিব। আজিলৈ আহিছোঁ, আকৌ পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ। বাই বাই।